हेलो फ्रेंड्स যদি আপুনি প্লাষ্টিকৰ বটলৰ পৰা পানী খাইছে নাইবা সেই বটলটো বহু দিনলৈ আপুনি ব্যৱহাৰ কৰি আছে অথবা আপুনি প্লাষ্টিকৰ বটলত কেতিয়াবা গৰম পানী ভৰাইছে বা ৰদত থৈ দিছে পানী গৰম হোৱাৰ কাৰণে ইয়াৰ কোনো এটা কাম যদি আপুনি কৰিছে প্লিজ ভিডিওটো শেষলৈকে চাওক কাৰণ এই ভিডিওটোত মই আপোনাক দি আছো বহুত মহত্বপূৰ্ণ তথ্য যি তথ্য আপোনাক আচৰিত কৰি পেলাব আৰু যদি এতিয়ালৈকে আপুনি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ তলত যেটো সাবস্ক্ৰাইব লিখা আছে সেইটো টিপা মাৰি দিয়ক তেতিয়াহলে আপুনি নতুন নতুন ভিডিও মোৰ পৰা পাই থাকিব আহক ভিডিওটো আৰম্ভ কৰো हेलो फ्रेंड्स आपनालोके देखा पाइ আছে মোৰ হাতত কেইটামান বটল আছে আৰু এই বটল মই কিয় আনিছো অতি সোনকালে আপোনালোকে গম পাব প্ৰথম অৱস্থাত মই হাতত লৈছো এইটো ডিশ ওয়াশৰ এটা বটল এই ডিশ ওয়াশৰ বটলত তলত আপুনি যদি লক্ষ্য কৰে চাব ইয়াতে ত্ৰিভুজ আকৃতিৰ এটা চিহ্ন আছে আৰু ইয়াৰ ভিতৰত লিখা আছে 1 নম্বৰ এই বস্তুটোনো কি এই বস্তুটো হৈছে এই ডিশ ওয়াশৰ বটলটো বনাওতে কি মেটেৰিয়েল ইউজ কৰা হৈছিল সেই বস্তুটো ইন্ডিকেট কৰি আছে মানে বুজাই আছে যদি এইটো 1 নম্বৰৰ পৰা 7 নম্বৰলৈকে থাকিব পাৰে যদি আপুনি এই নম্বৰ কেইটা চিনি পায় তেতিয়াহলে আপোনাৰ কি বস্তুৰে বনাইছে হেতু মনত ৰাখাৰ একো দৰকাৰ নাই কেৱল নম্বৰটো মনত ৰাখিলে হ'ব আৰু এই নম্বৰটো যদি আপুনি বুজি পায় আৰু মনত ৰাখে তেতিয়াহলে আপোনাৰ আধা প্ৰবলেম এতিয়াই সলভ হৈ যাব 1 নম্বৰ মানে ইয়াতে পলিথিলিন টেৰাফথেলেট নামৰ যেটো কেমিক্যাল হেতু ব্যৱহাৰ কৰা হৈছে আৰু এটো প্ৰমাণ কৰা হৈছে যে পলিথিলিন টেৰাফথেলেটত কাৰ্চিনোজেন নামৰ যেটো কেমিক্যাল আৰু এই ক্যান্সাৰ কৰ পৰা হয় জানে নে কাৰ্চিনোজেনৰ পৰাই ক্যান্সাৰ হয় পুনৰ ব্যৱহাৰ কৰাৰ কাৰণে যদি কোনো লিকুইড বস্তু আপুনি খোৱা বস্তু থয় আৰু সেই বস্তুটো বহুত দিনলৈ আপুনি ব্যৱহাৰ কৰি থাকে তেনেহলে এই বটলটোৰ পৰা ধীৰে ধীৰে সেই কেমিক্যালটো খোৱা বস্তুৰ লগত মিহলি হৈ আপুনি যদি খাই থাকে বহুত দিন ব্যৱহাৰ কৰিলে আপোনাৰ বিভিন্ন ধৰণৰ ক্যান্সাৰ হ'ব পাৰে এটা নম্বৰ 2 এর বিষয়ে মই নকও নম্বৰ 3 এর বিষয়ে কম নম্বৰ 3 ত থাকে পলিভিনাইল ক্লোরাইড থকা বটলত যদি আপুনি লিকুইড বস্তু যদি ব্যৱহাৰ কৰে আপুনি বাৰে বাৰে বহুত দিনলৈ ব্যৱহাৰ কৰে কোনো টেমাত আপুনি বা কোনো বটলত ব্যৱহাৰ কৰি আছে তেনেহলে আপোনাৰ কি হয় জানেনে আপোনাৰ ৰিপ্ৰডাক্টিভ যেটো সিস্টেম আছে মানে সন্তান জন্ম দিয়াৰ যেটো ক্যাপাসিটি আছে হেতু ধীৰে ধীৰে হ্ৰাস পাবলৈ আৰম্ভ কৰে এতিয়া আপোনাৰ 4 আৰু 5 বাদ দি 6 আৰু 7 নম্বৰ কথা কৈ আছো 6 আৰু 7 নম্বৰত এনেকুৱা কিছুমান কেমিক্যাল থাকে যি কেমিক্যালৰ ফলত যদি আপুনি দীৰ্ঘদিন ধৰি সেই বটলবিলাক আপুনি খোৱা বস্তু লিকুইড বস্তু ব্যৱহাৰ কৰে তেতিয়াহলে আপুনি ভয়ানক বিখন ধৰণৰ আপোনাৰ বেমাৰ আজাৰে আগৰি ধৰিব পাৰে এতিয়া যেটো বস্তু মই থৈ গলো নম্বৰ 2 নম্বৰ 4 আৰু নম্বৰ 5 এই তিনিটা বস্তু নিৰাপদ এই তিনিটা নম্বৰ নিৰাপদ কিমান নিৰাপদ সেই বিষয়ে মই এতিয়া আলোচনা কৰিম যিবিলাক খোৱা পানীৰ বটল আমি ব্যৱহাৰ কৰো বজাৰত কিনো খোৱা পানীৰ বটল এইবিলাক সাধাৰণতে নম্বৰ 2 লিখা থাকে কিমান দূৰ নিৰাপদ সেই কথাটো আলোচনা কৰো যেতিয়া আপুনি পানীৰ বটল কিনিছে তাতে ওপৰত লিখা থাকে যে ক্ৰাশ দ্য বটল আফটাৰ ইউজ মানে যদি আপুনি বস্তুটো ব্যৱহাৰ কৰিছে পানীটো খাই পেলাইছে তাৰ পিছত আপুনি বস্তুটো এনেকৈ ক্ৰাশ কৰিব লাগিছে কোম্পানীয়ে কৈ আছে পানীৰ বটলটো একবাৰে ইউজ কৰিব পাৰি তাৰ পিছত ইউজ কৰিব নোৱাৰি সেই কাৰণে আপুনি পেলাই দিয়ক বটলটো নষ্ট কৰি পেলাই দিয়ক কিয় নষ্ট কৰিব লাগে সেই কথাটো মই পিছলৈ গৈ আছো প্ৰথমতে কৈ লম এই বস্তুটো একবাৰে কিয় ইউজ কৰিব লাগে যদি আপুনি বটলটো একবাৰ ইউজ নকৰি বাৰে বাৰে ইউজ কৰি থাকে কি হয় জানে নে বাৰে বাৰে ইউজ কৰিলে আপুনি প্ৰতিবাৰে বটলটো ভালকৈ সাৰ্ফেৰে বা বেলেগ তেনেকুৱা ভাল বস্তুৰে বটলটো ধুই পেলাই ইউজ কৰিব লাগিব সেইখিনি কাম আমি নকৰো কেৱল আমি ব্যৱহাৰ পানী ভৰাই থাকো খাই থাকো পানী ভৰাই থাকো খাই থাকো তেনে কৰিলে কি হয় জানে বটলটোত আপুনি চাব ডিজাইন কৰা থাকে ক্ৰেক কৰা থাকে সেই বস্তুটো হৈছে মেইন প্ৰবলেম সেই বস্তুটোত কি হয় জানে ব্যাকটেৰিয়া যেটো আমাৰ লেট্ৰিনত ব্যাকটেৰিয়া হয় ঠিক তেনেকুৱা ধৰণৰ ব্যাকটেৰিয়াই তাতে আপোনাৰ বীজাণু আহি পৰে সেই বস্তুটো যদি আপুনি দীৰ্ঘদিন ব্যৱহাৰ কৰে আপুনি কি বেমাৰত ভুগে জানে আপোনাৰ পেটৰ অসুখ হ'ব আপোনাৰ বমি হ'ব দাস্ত হ'ব এইবিলাক বেমাৰত ভুগিব পাৰে সেই কাৰণে আপুনি যদি বটলটো ব্যৱহাৰ কৰি আছে ভালকৈ ধুই ল'ব আৰু নহলে ব্যৱহাৰে নকৰিব এই বটলটো কিয় ক্ৰাশ কৰি পেলাই দিব লাগে সেই কথাটো কৰাৰ আগতে মই আপোনাক কওঁ মই যেতিয়া ঘৰৰ পৰা দিল্লীলৈ আপ ডাউন কৰোঁ তেতিয়া মই তেনেকুৱা পানীৰ বটল 20 টকাৰ 1 লিটাৰৰ এটা বটল 20 টকাৰে লওঁ কিন্তু যেতিয়া এনজিপি পাওঁ তাতে 2 লিটাৰৰ এটা বটল 30 টকাত দিয়ে মানে 10 টকা আপোনাৰ লাভ হৈ যায় 2 লিটাৰ ললে সেই বস্তুটো মই প্ৰথমে জিকা যেন লাগিছিল মই জিতি গলো বুলি লাগিছিল কিন্তু পিছত গম পালো যে সেই বস্তুটো কি হয় জানেনে এইবিলাক বটল আপোনাৰ ভিতৰত হাৱা মাৰি পেলে ফুলাই দিয়াৰ পিছত এই বস্তুটো আৰু ক্ৰেক কৰা বুলি আপুনি গম নাপায় পিছত লোকাল পানী ভৰাই লোকাল সিল মাৰি পেলে বিক্ৰী কৰি দিয়ে তেতিয়াহলে যদি আপুনি ক্ৰেশ কৰাৰ পিছত সেই বটলটো আপোনাৰ আকৌ ব্যৱহাৰ কৰি আছে তেন্তে ইয়াৰ উপায় কি কেনেকৈ আপুনি ক্ৰেশ কৰিলে সেই বটলটো পুনৰ ব্যৱহাৰ কৰিব নোৱাৰে কেপ আছে এই কেপটো যদি আপুনি ভিতৰত ভৰাই দিব পাৰে যদি তেতিয়াহলে সেই বস্তুটো বাহিৰ কৰিব নোৱাৰে আৰু বটলটো আকৌ ব্যৱহাৰ কৰিব নোৱাৰে সেই কাৰণে মই আপোনালোক অনুৰোধ কৰিছো যেতিয়া বটল ক্ৰেশ কৰে প্লিজ এই কেপটো ভিতৰত তেনেকৈ ভৰাই দিব এনেকৈ যদি সাধাৰণতে হাতেৰে যদি ভৰাব নোৱাৰে প্লিজ এটো
মুখেৰে অলপ কামুৰি দিব, এনেকৈ ভিতৰত ভৰাই দিব। চাওক ভিতৰত ভৰাই দিলোঁ। এতিয়া আৰু এই বস্তুটো ব্যৱহাৰ কৰিব নোৱাৰে। ইয়াৰ পিছত এই বস্তুটো য'তে ত'তে পেলাই নিদিব, এই বস্তুটো আপুনি ডাষ্টবিনত পেলাই দিয়ক। উপৰিও যিখিনি পানী আমি কিনি খাওঁ সেইখিনি পানী কিমান নিৰাপদ আপুনি জানেনে? এটা ৰিচাৰ্চৰ পৰা পোৱা গৈছে যে ব্ৰমেট আদিৰ দৰে কেমিকেলছ এই পানীত মিহলি থাকে, যিটো সাধাৰণ পানীত আমি নাপাওঁ, কিন্তু বটলৰ পানীত পোৱা গৈছে। আপুনি শুনিলে আচৰিত হ'ব, যিখিনি পানী আমি 20 টকাৰে কিনি আছোঁ 1 লিটাৰ পানী, সেই পানীখিনিৰ আচল মূল্য যদি 2 টকা হয়, 18 টকা বস্তুটো পেকিং কৰাতে খৰচ হৈছে। আৰু সেই পানীখিনিয়ে আমাৰ দিল্লীৰ নিচিনা মহানগৰীত চৰকাৰৰ ফালৰ পৰা আমাৰ যিটো পাইপলাইনেৰে যিটো পানী ছাপ্লাই কৰা হয়, সেই পানীখিনিৰ মূল্য কি হয় জানেনে? পানীখিনিৰ মূল্য 1 লিটাৰৰ দাম 0.66 পইচা। মানে 1 পইচাত আপুনি 1.5 লিটাৰমান পানী পাই যাব পাৰে। 1 টকা নহয়, 1 পইচাত আপুনি 1.5 লিটাৰমান পানী পাই যাব পাৰে। তাতকৈ প্ৰায় 3000 গুণ বেছি দামেৰে আমি বজাৰৰ পৰা পানী কিনি আছোঁ। পৃথিৱীত কিমান বটল পানী প্ৰতিদিনে বিক্ৰী হৈ আছে আপুনি জানেনে? প্ৰায় 10 কোটি পানীৰ বটল প্ৰতিদিনে পৃথিৱীত বিক্ৰী হৈ আছে। আৰু ইয়াৰে মাত্ৰ 20% মানে 5টাৰ ভিতৰত এটা পানীৰ বটলে ৰিচাইক্লিং হৈ আছে, মানে সেইটোৰ পৰা কিবা এটা পুনৰ নতুনকৈ বস্তুটো বনাই আছে কোম্পানীয়ে। আৰু বাকী 5টাৰ ভিতৰত 4টা মানে 80% বটল কি হয় জানেনে? সেই বটলটো আপোনাক কোনোবাই হয়তো জ্বলাই দিছে, নহ'লে নদী বা নালাৰ পানীত বহাই দিছে। এইটো অনুমান কৰা হৈছে যে প্ৰতি ছেকেণ্ডত 1500 মান পানীৰ বটল পানীত বহাই দিয়া হৈছে। সেই বস্তুটোৱে আমাৰ পৃথিৱীখনক কিমান এটা বেয়া দিশলৈ লৈ গৈ আছে কেতিয়াবা আপুনি ভাবিছেনে? এতিয়া কথা হ'ল, যদি আমি প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰিব নোখোজোঁ তেতিয়াহ'লে আমি কি কৰিম? আমাৰ উপায়টো কি? তাৰ কাৰণে মই ছাজেষ্ট কৰিম আপুনি কপাৰৰ বটল, গ্লাছৰ বটল নাইবা ষ্টেইনলেছ ষ্টীলৰ বটল আপুনি ব্যৱহাৰ কৰিব পাৰে। তাৰ লগতে আপুনি পানী খোৱাৰ কাৰণে ষ্টীলৰ গ্লাছ, কাঁচৰ গ্লাছ নাইবা চেৰামিকৰ গ্লাছ আপুনি ব্যৱহাৰ কৰিব পাৰে। যদি আমি প্লাষ্টিক এনেকৈ নদী বা সাগৰ মহাসাগৰত দি থাকোঁ, এটা সময়ত পুৰা পৃথিৱীৰ পৰিৱেশটো নষ্ট হৈ পৰিব। সেইকাৰণে অতি সোনকালে সেই বস্তু আমি বন্ধ কৰিব লাগে। যিমান পাৰে প্লাষ্টিকৰ ব্যৱহাৰ বহুত কম কৰক, প্লাষ্টিকৰ বটল ব্যৱহাৰ কম কৰক। এতিয়াও যদি আপুনি আচৰিত হোৱা নাই তেতিয়াহ'লে আপুনি এইবাৰ নিশ্চয় আচৰিত হ'ব, কাৰণ এইটো বটল যদি আপুনি পেলাই দিয়ে ক'ৰবাত পানীত বা মাটিত য'তে পেলাই নিদিয়ক কিয়, এইটো প্ৰাকৃতিকভাৱে এইটো শেষ হৈ মাটিৰ লগত মিলিবলৈ বা পানীৰ লগত মিলিবলৈ কিমান দিন লাগে জানেনে? more than 700 years, মানে 700 বছৰতকৈ বেছি সময় লাগে এনেকুৱা প্লাষ্টিক এটা মাটিৰ লগত মিলিবলৈ, মানে ডিকম্প'জ হ'বলৈ। যদি আপুনি মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেনেহ'লে নিশ্চয় আপুনি মোৰ ভিডিঅ'টো ভাল পাইছে। আৰু মই আপোনাক এটা ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, আপোনাৰ ফ্ৰেণ্ড বা আপোনাৰ পৰিয়ালবৰ্গক যিকোনো মানুহক শ্বেয়াৰ কৰি দিয়ক, তেতিয়াহ'লে সেই মানুহখিনিয়েও এই তথ্যটো পাব আৰু পৃথিৱীখন আমাৰ ধুনীয়া হৈ পৰিব। যদি এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ৰঙাকৈ যিটো ছাবস্ক্ৰাইব লিখি আছে ভিডিঅ'ৰ তলত তাতে চুই দিয়ক, তেতিয়াহ'লে ছাবস্ক্ৰাইব হৈ যাব আৰু মোৰ নতুন নতুন ভিডিঅ' আপুনি পাই থাকিব। আকৌ এটা ভিডিঅ' লৈ আপোনাক লগ পাম। আজিৰ কাৰণে এইখিনি। অসম জিন্দাবাদ।